যোৱাকালি ভাৰতীয় জনতা পাৰ্টিয়ে BTC নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে, কিন্তু আমাৰ দুৰ্ভাগ্যবশতে আমাৰ ৰৌতা সমষ্টিৰ নাম তাতে উল্লেখ হোৱা নাই বা তালিকাভুক্ত হোৱা নাই। গতিকে আমি ৰৌতাবাসী ৰাইজে, ৰৌতা সমষ্টিৰ ৰাইজে যথেষ্ট দাবী কৰিছে যে এইবাৰ ৰৌতা সমষ্টিত অত্যন্ত আশাবাদী যে বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়ী হ'ব। গতিকে আমি আজি এতিয়ালৈকে আমি বাট চাই আছোঁ যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মহোদয় ডাঙৰীয়া আৰু অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰৌতা সমষ্টিৰ কাৰণে ৰাইজৰ আশা আকাংক্ষা পূৰণাৰ্থে ৰৌতা সমষ্টিত প্ৰাৰ্থী দিব বুলি আমি আশাবাদী। নহ'লে ৰাইজে যথেষ্ট দুখ পাব, আমাৰ কাৰ্যকৰ্তাসকলে যথেষ্ট দুখ পাব, আলাই আথানি হ'ব। পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচন খেলিবৰ কাৰণে বিজেপি দলৰ প্ৰতি ৰাইজৰ আস্থা হেৰাই যাব। আমি ৰাইজৰ পৰা যেনেকুৱা সহানুভূতি সঁহাৰি পাব লাগিব তেনেকুৱা নাপাব। গতিকে আমি অনুৰোধ কৰিব বিচাৰিছোঁ, আমাক যেনে তেনে হ'লেও যিকোনো প্ৰকাৰে ৰৌতা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰে। আৰু আমি ৰৌতা সমষ্টিৰ প্ৰাৰ্থী হিচাপে চমলা দৈমাৰীকে প্ৰক্ষেপ কৰিছোঁ, তেখেতক যাতে টিকেট প্ৰদান কৰে। ইয়াৰ কাৰণে ৰৌতা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। এইবাৰ ৰৌতা সমষ্টিত এনেকুৱা গঢ় দিছে, হাজাৰ হাজাৰ জনতাই এতিয়া বিজেপি দলক ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে বা বিজেপি দলত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। সেই হিচাপে আজিৰ তাৰিখত যদি ৰৌতা সমষ্টিত যদি বিজেপি প্ৰাৰ্থী নিদিয়ে, এই ৰাইজৰ যিটো আশা আকাংক্ষা আৰু কাৰ্যকৰ্তাসকলৰ যিটো উৎসাহ উদ্দীপনা নাইকিয়া হ'ব, আৰু সেইটো যাতে নকৰে ইয়াৰ কাৰণে আমি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। নীলোৎ স্বৰ্গীয়াৰ প্ৰতি যিটো আস্থা হেৰুৱাইছে, ৰৌতা সমষ্টিবাসী ৰাইজে নীলোৎ স্বৰ্গীয়াৰ প্ৰতি যিটো আস্থা সেইটো হেৰুৱাইছে। তেখেতৰ পৰা ৰাইজৰ কিবা উন্নয়ন হ'ব বা ৰাইজৰ কিবা ভাল কাম হ'ব ৰাইজে বিশ্বাস হেৰুৱাইছে। সেইফালৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে তেখেতৰ প্ৰতি বিমুখ হৈছে আৰু তেখেতক কোনো দিনে ভোট দিয়াৰ কাৰণে প্ৰস্তুত নহয়, এওঁলোকে মানসিকভাৱে প্ৰস্তুত নহয়। আমি সেইটো দেখিবলৈ পাইছোঁ। লাগিলে অন্য দলত হ'লেও এই কাৰ্যকৰ্তাসকলে যাবৰ কাৰণে হেৰি কৰিছে। আমি কিন্তু বৰ্তমান সেইটো সিদ্ধান্ত লোৱা নাই বা ল'ব নিদিওঁ। হাইকমাণ্ডৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে। আমাৰ দলীয় যিটো হাইকমাণ্ড, আমাৰ এওঁলোকৰ প্ৰতি বিশ্বাস এটা আছে। ৰাইজৰ যিটো আশা আকাংক্ষা, কাৰ্যকৰ্তাসকলৰ যিটো আশা আকাংক্ষা নিশ্চয় পূৰণ কৰিব বুলি আমি এতিয়াও বাট চাই আছোঁ আৰু আমি অত্যন্ত আশাবাদী এওঁলোকে আজি টিকেট প্ৰদান কৰিব। মই ভাৰতীয় জনতা পাৰ্টিৰ ৰৌতা মণ্ডলৰ তৰফৰ পৰা আমাৰ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ। আজি আমি ৰৌতা মণ্ডলৰ সকলো কাৰ্যকৰ্তা আমি ইয়াতে গোট খাইছোঁ, উপস্থিত হৈছোঁ। আগন্তুক BTC নিৰ্বাচনত আমাৰ ৰৌতা সমষ্টিৰ কাৰণে যিটো প্ৰাৰ্থী তালিকা যোৱাকালি ঘোষণা কৰিছে, তাতে আমাৰ ৰৌতা সমষ্টিৰ আমাৰ বিজেপি দলৰ প্ৰাৰ্থীৰ নাম নাই, তাতে নাম অন্তৰ্ভুক্ত হোৱা নাই। সেইকাৰণে আমি আচৰিত পাইছোঁ। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈ আমাৰ অনুৰোধ, যাতে ৰৌতা সমষ্টি লগতে মাজবাট বিধানসভা সমষ্টি যদি ভৱিষ্যতে বিজেপি দলৰ পৰা ভোট আশা কৰে, কাৰ্যকৰ্তাখিনি আমি ধৰি ৰাখিব লাগিব। আৰু তাৰ কাৰণে আমাৰ 40 নং ৰৌতা সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী শ্ৰীযুত চমলা দৈমাৰীক টিকেট প্ৰদান কৰিব লাগিব। আৰু নহ'লে কাৰ্যকৰ্তাখিনি আমি আগন্তুক 2026 বিধানসভা নিৰ্বাচনত আমি ধৰি ৰাখিব নোৱাৰিম। আমি কাকো ক'ব নোৱাৰিম ভাৰতীয় জনতা দলৰ পক্ষৰ হৈ কাম কৰক। গতিকে এইখিনি কথাই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এইটোৱে আমাৰ কাটৰ অনুৰোধ থাকিল, যাতে আজিৰ ভিতৰত 40 নং ৰৌতা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে চমলা দৈমাৰীৰ নাম আপোনালোকে ঘোষণা কৰে। আৰু যদি নকৰে, 40 নং ৰৌতা সমষ্টিৰ লগতে নেক্সট যিটো বিধানসভা নিৰ্বাচন আহি আছে 26ত, তাতো আমি কাৰ্যকৰ্তাখিনি ধৰি ৰাখিব নোৱাৰিম।
অলপ পাছত কথা পাতিম হা দেই আৰম্ভ কৰি